তেন্তে আজি খানা খোৱাটো ফিক্স ফিক্স মানে 100%। পিছে পইচাটো কিমানকৈ উঠোৱাটো কৰিবি? মোৰ বোধেৰে যোৱাবাৰ অলপ আমাৰ পইচা শ্বৰ্ট হৈ গৈছিলে, এইবাৰ 500 মানকৈ উঠালে বেছি ভাল হ'ব। 500কৈ উঠালে বেছি হ'ব নেকি? যিহেতুকে ধনৰ ঘৰৰ পৰা চব্জি তব্জিবিলাক দিবই। চব্জিৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে, মোৰ বাৰীতে চব আছে, যি যি লাগে চব ময়ে দিব পাৰিম। তহঁতি খালি বাকীবিলাক টেনশ্যন ল, মাছ মাংস তেল নিমখ। নাই পইচাটো 500কৈ লাগিবই, যিহেতুকে ভোগালী ভোগ কৰা বতৰ, অলপ মালটো বেছি হ'ব লাগিব না। তহঁতি কিমানকৈ উঠা দে, মই কিন্তু অকল চব্জিখিনিয়ে দিম, পইচা চইচা একো দিবলৈ নাই। বাকীখিনি তহঁতে মেনেজ কৰি ল'বি আৰু। দে হ'ব দে, তেন্তে 500কৈ উঠাটোৱে ফিক্স। তাৰ বেটাৰ গান চা। বোলো কি হে? কিহৰ আলোচনা চলি আছে? আজি ৰাতি ঢেলা ঘৰৰ খানা খোৱা কথা। খানা? ময়ো খাম। একদম নোৱাৰ। ই খালে মানে মই কিন্তু নাখাওঁ। যোৱাবাৰ কি অৱস্থা কৰিছিলে মনত আছে নহয়? আৰে কুল বয় কুল, মই আগতকৈ ভাল হৈছোতো, এতিয়া এইবিলাক চব বাদ দিলোঁ। নহ'ব, ই খানা খালে মই নাখাওঁ কিন্তু। হয় নেকি? মই যদি খানা খাব নাপাওঁ তহঁতৰ খানা চব গণ্ডগোল কৰি দিম। ভাই, ই কিন্তু গণ্ডগোল কৰোঁ বুলি ক'লে বেছি টাইম নালাগে, ইয়াকো লৈ লোৱাই ভাল হ'ব নেকি লগতে। দে হ'ব দে, তই খাবি দে। আৰু আমি যেনেকৈ কওঁ তেনেকৈ শুনিব লাগিব কিন্তু, এতিয়াই কৈ দিলোঁ। আৰে অ'কে মেন, খালি মোৰ লগত আৰু এটা লগৰো আহিব কিন্তু, উইলবাৰ্ট। আৰু সি কিন্তু একো পইচা চইচা নিদিয়ে, আগতে কৈ দিলোঁ। কি? পইচা নিদিলে আকৌ কেনেকৈ হ'ব? মই কৈছিলোঁ নহয় ইয়াক ল'বই নালাগে। আৰে মেন, কথাটোতো শুনি ল। তাক খানাত ল'লে আমি মাংসটো বৰ সস্তাত পাই যাম, গম পাইছ নাই? সি এই অঞ্চলৰ এটা ডাঙৰ গাহৰি বেপাৰী, তহঁতক যিমান গাহৰি লাগে চব আধা দামত দি দিব সি। কথাটোচোন ভালেই হ'ব, আমি আধা দামতেচোন গাহৰি পাই যাম। তেন্তে মাংসৰ পইচাটো ইয়াকে দি দিওঁ, আমি ইফালে বেলেগ যোগাৰ কৰোঁগৈ ব'ল। আৰু মাংস কিন্তু টাইমত আহি পাব লাগিব। আৰে ভাই, 5টা বজাত মাংস ৰেডি হৈ যাব যা। বিৰাট ঠাণ্ডা দেই, গাহৰিক দানাটো দি লওঁ মজাছে, আকৌ খানালৈও যাব লাগিব নহয়। আজি গাহৰিকেইটা আহি পেলাই মাজে মাজে চাই যাবহি লাগিব। আজি বিহুৰ সুবিধা লৈ কোনে বা কি কৰিব, কি ঠিক আছে। কলাই বগাই মাদাৰ ইণ্ডিয়া 7টা বাজিলে, এতিয়ালৈকে কাৰো দেখা দেখি নাই, দেখিছনে? ধনক ফোন কৰোঁতে কি কৈছিলে অথনি? সিটো গাহৰিক দানা চানা দি আহি আছোঁ বুলিয়ে কৈছিলে। সি আহিব, কিন্তু ৰমেশৰহে এটা খবৰ ল'ব লাগিছিল। তাক মাদাৰ ইণ্ডিয়াক ফোন কৰি আছে, ফোনটো ৰিচিভ নকৰে সি। কি ঘেণ্টা কৰিব দায়িত্ববিলাক লৈ জানো সিহঁতি। আকৌ এবাৰ মাৰি চাচোন নহ'লে। কাম কথাটো ইমান ভাল নহ'ব নেকি? মনে থাকাহে তুমি। এইবিলাক হৈছে বিহুৰ পৰম্পৰা, গম পাইছানে নাই? আৰু আমি অসমীয়া মানুহখিনিয়ে যদি এইবিলাক পৰম্পৰা ৰক্ষা নকৰোঁ কোনে কৰিব ক? হ'লেও সি যদি গম পায় নহয় বৰ বেয়া পিটিব কিন্তু কালি। তাতে খানাততো সিও আছে ন। আৰে তুমি কিয় ইমান টেনশ্যন লৈ আছা? চব মই আগতীয়াকৈ মিলাই থৈছোঁ। মালটো তোমালোকৰ বাৰীৰ পিছফালে কাটি পেলাই মালটো দুভাগ কৰিম। মোৰ লগৰ এটাও আহিব, আধাখিনি আমি খানাত লৈ যাম আৰু বাকীখিনি কালি আমি বিক্ৰী কৰিম। কি ভেপা লাগি চাই আছা? এটা গৈ নধৰা কিয়? গৈছোঁ ৰ'বা। কাটা জল্দি কাটা মালটো। দাদা জল্দি কৰক, আৰু কিমান টাইম লাগিব? আৰে মইতো কৰিয়ে আছোঁ ন, অকলে অলপ টাইমটো লাগিবই না। উইলবাৰ্ট, দেউতাই গম পালে কিন্তু মোৰ পিঠি ফালি দিব। আৰে তুমি অলপ বেছি ভয় কৰা হে। এনেকৈ ভয় কৰিলে জীৱনত একো কৰিব নোৱাৰা, গম পাইছা? উইলবাৰ্ট, অলপ জল্দি কৰা না প্লিজ, মোক কলৰ পৰি কল কৰি আছে। তুমি অলপ জল্দি কৰা হে। হৈছে আৰু বাবু, 20 মিনিট দিয়ক মোক। বাবলু আহিছেনে? নাই, ঘেণ্টা একো দেখা দেখি নাই এতিয়ালৈকে। মই তহঁতক বাৰে কৈ আছিলোঁ ইয়াক দিয়াটো বহু ৰিক্সৰ কথা, কিন্তু তহঁতি একো নুশুনিলি মোৰ কথা। আৰে মনেহে ক'লে, মইতো একোৱে কোৱা নাছিলোঁ না। গ'ল ঘেণ্টা পাৰ্টি গ'ল। আৰু আজি মাংসৰ পইচা ক'ৰবাত মদ চদ খাই শুই আছে চাগে। আজি বাৰু তেনেকুৱা কৰিলে, কালি সি ক'ত হাৰিব হা? চব তোৰ কাৰণে হৈছে যি হৈছে। ভাইহঁত চৰি দেই, অলপ দেৰি হৈ গ'ল। আৰু এয়া মোৰ লগৰ ল'ৰা উইলবাৰ্ট, মই যে তহঁতক কৈছিলোঁ এওঁৱে হয়। বেটা তাৰ নাম নুশুনা কিয়? উইলবাৰ্ট বোলে কিবা। বাবলু কিমান আগবাঢ়িছে? হৈ গ'ল চব, এতিয়া মাত্ৰ খাবলৈহে বাকী আছে। আৰে ভাই কি ধেমালি কৰানো, মাংস লৈ আহিছা বনাবিয়া। আৰু লগতে 2টা হাঁহো আছে, হাঁহটো কোনে বাচা বাচি।
হাঁহ দুটা উইল বাৰ্ডে দিছে, উইল বাৰ্ডৰ ফালৰ পৰা। এই যা যা যা, পিছফালে যা, পিছফালে ধনহঁত লাগি আছে। আৰু ঐ মন, যা যা যা, এই হাঁহকেইটা পাখি গুচাই দিবি যা। দে যাওঁ ৰ। এই ৰমেশ, আহ আহ আহ। ঐ এই দুটা মাল ল, এই দুটা একেবাৰে গুচাই মেলি কাটি মেলি বাচি পেলা। আৰে আমি অথনিৰ পৰা কৰি আছো যে, বাকী মানুহবিলাক ক'ত গ'ল? বাবলু আৰু মনহঁতে এইফালে নাচি আছে, আৰু মনে এইফালে ভাত বনাই আছে। ৰমেশ আৰু উইলবাৰ্টে মাংসখিনি দি পেলাই ক'বলৈ গ'লগে। তহঁতি এইখিনি জল্দি বাচি কেনে কাট, নহ'লে দেৰি হৈ যাবগৈ। এতিয়া 8টামান বাজিলেই বোধ হয়। এৰা গম পাইছেনে উইলবাৰ্ট, মই তোমাক আৰু 1 বছৰমান আগত পাব লাগিছিল। ঘেণ্টা 1 বছৰমান আগত? 1 বছৰমান আগত পোৱা হ'লে কি কৰিলা হয়? 1 বছৰমান যদি আগত পালো হয় ঘেণ্টা, মই ইমানটা RCC বিল্ডিং খাৰা কৰিলো হয় ঘেণ্টা এই গাঁৱত। তোমাক মই পাৰ্টনাৰশ্বিপত অলৰেডি লৈয়ে ল'লোঁ। তুমি মোৰ লগতে থাকি কাম কৰা, মই তোমাক 6 মাহত বনাই দিম। খালি তোমালোকৰ গাঁৱত কাৰ ঘৰত গাহৰি, কাৰ ঘৰত ছাগলী আছে, ইয়াৰ লিষ্টখন কালেক্ট কৰি মোক মেইলত দি থাকিবা ডেইলি। মোৰ মেইল আইডিটো আছে ন তোমাৰ লগত, wilbert@420.com। ডেইলি ইয়াতে আপডেট দি থাকিবা। ঘেণ্টা বনাই দিম বুলি কৈছিলোঁ তোমাক, মই বনাই দিম। আৰু এটা কথা কিন্তু, ঐ আদা যে গাহৰি মাংস থাকি গ'ল যে, তাৰে কিন্তু মোক শ্বেয়াৰটো লাগিব। কালি মোক 30% শ্বেয়াৰ দিব লাগিব ঘেণ্টা, আৰু বাকী পইচা তুমি যি কৰা কৰি থাকিবা। আৰে ৰমেশ, সেইবিলাক কথা আমি কালি পাতিম দিয়া, এতিয়া তোমাৰ নিচা হৈছে। আৰে ঘেণ্টা কি নিচা হৈছে বে? মই কি ঘেণ্টা সিজিলা নেকি বে? আৰু মাল ঢালা নাই, আৰু 2-3 পেক মাৰি দিব পৰা ব্যৱস্থা আছে মোৰ। গাহৰি উঠাবলৈ গৈ মোৰ চশমাটো হেৰাইছে কিন্তু ঘেণ্টা, মোক 30% শ্বেয়াৰ লাগিবই। আবে তুমি চশমাযোৰ ক'ত পেলালা, ভালকৈ বিচাৰিবা বে কালি। সেই চশমাযোৰ কাৰণে কিন্তু ফচি যাবা দেই ঘেণ্টা, মই কৈ দিলোঁ কিন্তু তোমাক। আৰে ঘেণ্টা, আমাৰ গাঁৱৰ কথা তুমি টেনশ্যন ল'ব নালাগে, মই এইবিলাক চব চম্ভালি ল'ম। ঐ ধন, বনাই হৈছে না তোৰ? এই ৰ, হাঁহৰখিনি হৈ গ'ল, এই গাহৰিখিনিহে বাকী আছে অলপ। ঐ দে দে দে, অলপ সোনকাল কৰ, এই 10টা বাজিলে গম পাইছেনে? এই হৈছে আৰু ৰ, আধা ঘণ্টা পিছত খাবই পৰা যাব। দে দে অলপ জল্দি কৰ, আমি এই তাতে গোটেইখিনি নাচি মেলি আছোঁ। দে দে ঠিক আছে দে, হ'লেই আৰু আধা ঘণ্টা। পিছে হাঁহৰ মাংস কিনিব মজা চেন ওলাইছে দেই। ৰ ধুনীয়াকৈ একবাৰ লৰাই দিওঁ আৰু তাৰপৰা ঢাকনা দি দিম, হৈ গ'ল আৰু। হৌৰা মাংস হৈছে নেকি হে? হৈছে আৰু, হাঁহটো হ'ল, বাকী এই গাহৰি হয় আৰু। হৌৰা বৰ মজা চেন ওলাইছে দেই, দিয়াচোন দিয়া, অলপ দিয়া খাওঁ টেষ্ট কৰি। দিছোঁ ৰ'ব। এই আলক, নেজানো আৰু কেনেকুৱা হৈছে। অতি সুন্দৰ, মজা। হৌৰা গাহৰিটো হৈছে নাই, দিয়াচোন দিয়া, এইবাৰ গাহৰিটো টেষ্ট কৰি চাওঁ। হেৰি আপুনি আৰু কিমান খায়হে? হাঁহখিনিচোন 6-7 বাৰমান টেষ্ট কৰিলে। হেৰা তুমি বৰ অলপ অভাৰ কথা কোৱা হে। মই একো অভাৰ কথা কোৱা নাই, আপুনিহে অভাৰ কৰি আছে। ঘেণ্টা সিজিৰা গুণ্ডা হেন লাগে তাক দেখি, তাৰ কথা নুশুনা কিয়? হেৰা এই বডিডাল দেখুৱাই লেবেল নিদিবা গম পাইছা? তোমাৰ নিচিনা 6-7টা মুটুহা সিজিৰা গুণ্ডা মই বগৰাই দিয়া মানুহ। দিয়া মাংস দিয়া, অলপ টেষ্ট কৰিব। মজা বনাইছ কিন্তু দেই ধন। এইফালে তোৰ ইংগিত পালে আমি প্ৰথম বেচটো বহাই দিব পাৰোঁ। ৱাও, তোৰ আকৌ কি হ'ল? পাম যোৱা বেলুনটোৰ দৰে বহি আছে যে তেনেকৈ। এই ৰমেশৰ লগৰ এই উইলবাৰ্ট নে কি এইটো যে? উইলবাৰ্ট ল'ৰাটো কিন্তু বেছ জমনি দেই, আমাৰ লগত ইমান সোনকালে ফ্ৰী হৈ গ'ল। কি ধুনীয়াকৈ আমাৰ লগত নাচি মেলি আছে, যে আমি বহুত দিন আগৰ পৰাই চিনি পাওঁ তাক। সেইবিলাক সি কমচে কম 15-20 বাৰমান মাংস খুজি খালেহি, আধাখিনি মাংস চেচেই কৰি দিলে। কি 15-20 বাৰ? ভালকৈ হিচাপ কৰা হ'লে অলপ বেছিয়ে হ'লহেঁতেন চাগে। খাওক দে, সিয়ে দেখোন হাঁহ 2টা দিছে, আৰু এই গাহৰি মাংসখিনি ইমানখিনি আধা দামত দিছে। একো নাই দে। ঘেণ্টা খাইছে বাৰু খাওক, সি খোৱাৰ কাৰণেও মই ইমান বেয়া পোৱা নাই। সি মোক সাৰ গৰু বুলি হাঁহিছে, আৰু কৈছে মোৰ নিচিনা বোলে 10-12টা সি এখন হাতে বোলে গিৰাই দিব পাৰিব। তেনেকৈ ক'লে সি। ঘেণ্টা মই হাতা দিয়ে কিন্তু তাৰ মাথাত ফালি দিমগৈ এতিয়া গৈ। আৰে কুল মেন কুল, সি এনেই জমনি কৰিছে আৰু দে, সি মানুহটা তেনেকুৱা নহয় দে। যা যা যা, এতিয়া ৰেডি কৰ, আমি প্ৰথম বেচটো বহি দিওঁ। কলি গৰু গাখীৰ কণা যাই সোণকণ, মৌ মাখি মধুকণ, হুপি খাই থাকিবৰ
হুপি খাই থাকিবৰ মন। অ' ছাৰ আহক আহক, এইখনে মোৰ গাহৰি ফাৰ্মখন। মাত্ৰ 2টা গাহৰি আছিলে, ভাবিছিলোঁ বহাগ বিহুত বিক্ৰী কৰিম, তাৰে এটা লৈ গুচি গ'ল কোনোবাই। ৰ'ব আপুনি একদম চিন্তা নকৰিব, চুৰ কৰি হাৰি যাব। শইকীয়া আপুনি ইফালে ইফালে চাওকচোন, কিবা ক্লু পায় নেকি? অ'কে ছাৰ। মিষ্টাৰ ধন, এইযোৰ কাৰ চশমা, আপোনাৰ নেকি? চাওকচোন। অ' ছাৰ এইযোৰ মোৰ চশমা নহয়, মই চশমা নিপিন্ধোৱে। তেন্তে এইযোৰ কাৰ চশমা হ'ব পাৰে? এইযোৰ আমাৰ ৰমেশৰ চশমা হ'ব নেকি? সি এনেকুৱা এযোৰ চশমা পিন্ধি থাকে। ৰমেশ মানে মাষ্টৰৰ পিতেক নেকি? অঁ ছাৰ সিয়েই। শইকীয়া যাওক, গাড়ী উলিয়াওক। আপুনি একদম চিন্তা নকৰিব, আমি চোৰ খুব সোনকালে ধৰি উলিয়াম। ইয়া আই ঐ চাল্লা, বিহুটো সুবিধালৈ বহুৱালি কৰিব আহিছ, বিহুৰ চব পৰম্পৰা নষ্ট কৰি দিছ। ইয়া ঐ মামা মৰিলো ঐ মা মৰিলো অ' ছাৰ মোক এৰি দিয়ক। অ' ছাৰ আজিৰ পৰা এনেকুৱা ভুল নকৰোঁ ঐ। আজি বা ভুল নকৰা হা? আজি বা ভুল কৰা কথা ভাবিবই নোৱাৰা তই। ইয়া ঐ ছাৰ মই মৰিলো ঐ ছাৰ মোৰ লগত আৰু এটা আছিলে, ঐ তাৰ নাম উইলবাৰ্ট। ঐ তাকো মাতি নানে কিয়? মোক কিয় অকলে মাৰি আছে? হেৰি শইকীয়া কি চাই আছে? দিয়ক আৰু দিয়ক, মই এপাক ৰাউণ্ডত যাওঁ, মই আহি নোপোৱালৈকে তাক মাৰিয়ে থাকক। অ'কে ছাৰ। ইয়া ঐ মই চেচ দে, মই জীয়াই আছো দে, মৰিলো ঐ।